Hello guys. আজি মই আলু খান্দিম লাইছো। কৰাৰ মুখে গম পালেই নহয় আমি আলু খান্দিছোঁ। আমি মানে জান আৰু মই প্ৰথমতে আৰম্ভণি কৰিছিলোঁ। তাৰপাছত এয়া মানে কি হৈছে এইকেইদিন বতৰটো যিহেতু বেয়া হৈছে আৰু সেইকাৰণে ভাবিলোঁ আৰু যিখিনি জেগাত আমি ৰুইছিলোঁ সেইখিনিত অহৰ্নিশে পানী পৰিয়ে থাকে। আমাৰ যিখিনি ধৰক এটা খাল মানে ড্ৰেইন খান্দি দিছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ নন ষ্টপ তিতি আছে যেতিয়া আলুবোৰ গেলি যাব আৰু পৰুৱাও লগা দেখিলোঁ সিদিনাখন। এই চাহ অকণ বেয়া হৈ গৈছে আৰু সেইভাগে দুয়োটাই বোলো খান্দো, যিহেতু ঠাণ্ডা হৈ আছে বতৰটো আৰু সেইকাৰণে মই এনেকৈ খান্দি চালোঁ। তাৰপাছত দেখিলোঁ যেতিয়া আলুবোৰ ভালেই হ'ল, তাৰপাছত যেনিবা মই জানে খান্দিলোঁ আৰু লগতে তেওঁ খান্দি দিলেহি। আৰু জীৱনত কৰি নোপোৱা কিছুমান কাম আমি এতিয়া লাহে লাহে কৰিবলৈ লৈছোঁ। কোনো ডাঙৰ কাম নহয় এইবোৰ, কিন্তু মানে আমি কৰি পোৱা নাছিলোঁ আগে পিছে আৰু এইবাৰে প্ৰথম কৰিছোঁ আৰু মনটো ভাল লাগিছে। এটা চখ মানে আজৰি সময়ত কৰা কিছুমান কামৰ মাজত মানে এইখিনি আমি নিজে খাবলৈ হ'লেও হৈছে আৰু তেনেকৈ আৰু চাওঁচোন আহক আজি আমাৰ আলু কিমান ওলালে। ল'ৰাটোৰ মানে ঢেৰ কথা, এয়া আলু কি কৰিবা, কেনেকৈ খাবা, ইমান আলু খাবানে, হেন তেন কিবা ঢেৰ কথা আৰু মানে সিও কিবা এটা খুব ফূৰ্তি পাইছে। কোৰণিখন লৈছে, কোনোবাই এখন লাঠি এডাল আনি পেলাই খান্দিছে। মুঠতে সিও খান্দিছে আৰু জনাই নজনাই মোকে দেখি। আৰু এচাক ডাঙৰ ডাঙৰে হৈছিলে এইবোৰ খাচী আলু, মানে যিবোৰ আমি বজাৰৰ পৰা কিনি পেলাই খাওঁ। ডাঙৰ আলুটো আমাৰ ইয়াত খাচী আলু বুলি কয়। তাৰপাছত সেয়াও ৰুইছিলে 3 খলিমান। এয়া আমি এশৰাহি পালোঁৱেই। তাৰপাছত আৰু ভালেমান পালোঁ। এয়া চাওঁ কিমান ধুনীয়াকৈ উলিয়াইছে, তাৰো মানে খুব হেঁপাহ আৰু তাৰপাছত আকৌ এইজনো লাগি গ'ল আহি পেলাই। তাৰপাছত এতিয়া ভাবিলোঁ, মানে মই ভাবিছিলোঁ সেই প্ৰথম 3 খলিকে মানে এৰুৱাম খান্দিম। তাৰপিছতে এওঁ ক'লে বোলে নালাগে, বতৰটো কেতিয়াবা ভাল হয়, দুদিন ভাল আকৌ বেয়া হয়, সেইকাৰণে গোটেইখিনিয়ে উঘালি পেলাওঁ আৰু গোটেইখিনি উঘালি খান্দি পেলাই আৰু এয়া লাষ্টত চাওক আমাৰ কিমান ওলালে। এইবাৰ প্ৰথম আৰম্ভণিহে কৰিছোঁ, পাছলৈ মানে গম পালোঁ আৰু কেনেকৈ কৰিব লাগিব ধৰক। আৰু এইবাৰটো জনাই নজনাই কৰিছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব দেই। আজিলৈ আহিলোঁ, বাই বাই।